আজি মই আপোনালোকক অসমৰ লগতে ভাৰতত সকলোতকৈ দীঘল 10খন দলঙৰ বিষয়ে ক'বলৈ গৈ আছোঁ। এই দলংকেইখনে কি ঠাইত সংযোগ কৰিছে, লগতে কেতিয়া বনোৱা হৈছিলে, কিমান দীঘল দলংকেইখন, সকলোবিলাক আপোনালোকক ভিডিঅ'টোত জনাম। নমস্কাৰ, মই জিশুময় শইকীয়া আপোনালোকৰ নলেজ জাব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপুনি যদি প্ৰথমবাৰ আছিলে ছাবস্ক্ৰাইব কৰিব লাগিব নাপাৰিব, আৰু ভিডিঅ'টো চোৱাৰ পিছত ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব লাগিব নাপাৰিব। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এই দীৰ্ঘতম দলংবিলাকৰ ভিতৰত 10 নম্বৰ স্থানত আছে আৰা-চাপৰা দলং, বিহাৰ। গংগা নদীৰ ওপৰত অৱস্থিত 4.35 দৈৰ্ঘ্যৰ আৰা-চাপৰা দলং হৈছে ভাৰতৰ 10ম দীৰ্ঘতম দলং। পথ পৰিবহণৰ সুবিধা থকা এই দলং বিহাৰৰ ভোজপুৰ আৰু চৰণ জিলাক সংযোগ কৰিছে। 4 লেনযুক্ত এই দলঙৰ প্ৰস্থ হৈছে 24 মিটাৰ আৰু খুঁটাৰ সংখ্যা হৈছে 16। 9 নম্বৰ স্থানত আছে দীৰ্ঘা-সোণপুৰ সেতু, বিহাৰ। গংগা নদীৰ ওপৰত অৱস্থিত 4.55 কিলোমিটাৰ দীৰ্ঘা-সোণপুৰ সেতু হৈছে ভাৰতৰ 9ম দীৰ্ঘতম দলং। পথ আৰু ৰেল পৰিবহণ সুবিধা থকা এই দলঙে পাটনা আৰু সোণপুৰক সংযোগ কৰিছে। 8 নম্বৰ স্থানত আছে ভেমবানাদ ৰেল দলং, কোচি, কেৰেলা। ভেমবানাদ হ্ৰদত অৱস্থিত ভেমবানাদ ৰেল দলং ভাৰতৰ 8ম দীৰ্ঘতম দলং। ৰেল পৰিবহণ সুবিধা থকা এই দলং দৈৰ্ঘ্য হৈছে 4.6 কিলোমিটাৰ। আৰু 7 নম্বৰ স্থানত আছে বিক্ৰমশিলা সেতু, ভাগলপুৰ, বিহাৰ। গংগা নদীৰ ওপৰত অৱস্থিত 4.7 কিলোমিটাৰ বিক্ৰমশিলা সেতু হৈছে ভাৰতৰ 7ম দীৰ্ঘতম দলং। আৰু বগিবিল দলং আপোনালোকে সকলোৱে চিনি পায়। বগিবিল দলং আমাৰ অসমত অৱস্থিত ডিব্ৰুগড়ত। ব্ৰহ্মপুত্ৰৰ ওপৰত অৱস্থিত 4.98 কিলোমিটাৰ বগিবিল দলং হৈছে ভাৰতৰ 6ম দীৰ্ঘতম দলং। আৰু বগিবিল হৈছে ৰেল আৰু পথ যোগাযোগ ব্যৱস্থা থকা ভাৰতৰ যিকোনো নদীৰ ওপৰত নিৰ্মিত দলঙৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম দলং। ডিব্ৰুগড়ৰ বগিবিল নামৰ ঠাইত অৱস্থিত এই দলঙে ডিব্ৰুগড় আৰু ধেমাজিৰ মাজত সংযোগ স্থাপন কৰিছে। আৰু 5 নম্বৰ স্থানত আছে ৱাণ্ডাৰৱৰ্লি সমুদ্ৰ সেতু, মুম্বাই, মহাৰাষ্ট্ৰত আছে এইখন। মুম্বাইৰ মহিম উপসাগৰত অৱস্থিত ৱাণ্ডাৰৱৰ্লি সমুদ্ৰ সেতু, ৰাজীৱ গান্ধী সাগৰ সেতু হৈছে ভাৰতৰ 5ম দীৰ্ঘতম দলং। এই সেতুৱে ৱাণ্ডা আৰু ৱৰ্লিক সংযোগ কৰিছে। পথ পৰিবহণৰ সুবিধা থকা এই দলঙৰ দৈৰ্ঘ্য 5.60 কিলোমিটাৰ আৰু প্ৰস্থ হৈছে 40 মিটাৰ। আৰু এই দীৰ্ঘতম দলঙৰ ভিতৰত 4 নম্বৰ স্থান পাইছে মহাত্মা গান্ধী সেতু, পাটনা, বিহাৰ। গংগা নদীৰ ওপৰত অৱস্থিত মহাত্মা গান্ধী সেতু হৈছে ভাৰতৰ 4ৰ্থ দীৰ্ঘতম দলং। এই সেতুৱে পাটনা আৰু হাজিপুৰ সংযোগ কৰে। মহাত্মা গান্ধী সেতুৰ দৈৰ্ঘ্য হৈছে 5.57 কিলোমিটাৰ আৰু ইয়াৰ প্ৰস্থ হৈছে 25 মিটাৰ। দীৰ্ঘতম দলংবিলাকৰ ভিতৰত 3য় স্থান পাইছে গোদাবৰী চৌত্ৰ সেতু, ভূপুৰ। ৰাজমন্দি বাইপাছ ব্ৰিজ, অন্ধ্ৰপ্ৰদেশ। গোদাবৰী নদীৰ ওপৰত অৱস্থিত ৰাজমন্দিত এইখন ভাৰতৰ 3য় দীৰ্ঘতম দলং। ইয়াৰ দৈৰ্ঘ্য 6 কিলোমিটাৰ। 2009 চনত আৰম্ভ কৰা হৈছিল এই দলংখন আৰু সম্পূৰ্ণ হয় 2015 চনত। আৰু দীৰ্ঘতম দলংবিলাকৰ ভিতৰত 2য় স্থান পাইছে দিবাং নদীৰ দলং, অৰুণাচল। আপোনালোকে চাগে নিশ্চয় শুনিছে। অৰুণাচলৰ দিবাং নদীৰ ওপৰত অৱস্থিত দিবাং নদীৰ দলং হৈছে ভাৰতৰ 2য় দীৰ্ঘতম দলং। দলংখনে অৰুণাচলৰ নামনি দিবাং ভেলী জিলাৰ বমজিৰ সৈতে মেকাক সংলগ্ন কৰিছে। 2013 চনত এপ্ৰিলৰ মাহত নিৰ্মাণ আৰম্ভ হৈছিল। দলংখনে নিৰ্মাণ সম্পূৰ্ণ হয় 2018 চনত। দলংখনৰ দৈৰ্ঘ্য 6.20 কিলোমিটাৰ, অৰ্থাৎ 6200 মিটাৰ। আৰু দীৰ্ঘতম দলংবিলাকৰ ভিতৰত সকলোতকৈ দীঘল দলং কোনখন আপোনালোকে হয়তো নিশ্চয় জানে। আমাৰ অসমতে অৱস্থিত ভূপেন হাজৰিকা সেতু। ভূপেন হাজৰিকা সেতু নামে পৰিচিত ধলা শদিয়া দলং হৈছে ভাৰতৰ আটাইতকৈ দীঘল দলং। ই হৈছে এছিয়াৰ 2য় দীঘল দলং। ইয়াৰ দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ, অৰ্থাৎ 9150 মিটাৰ। এই দলংখন অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত। লোহিত নদীৰ ওপৰত অৱস্থিত এই দলং ধলা আৰু শদিয়াৰ সংযোগ কৰিছে। আপোনালোকক ভাৰতত 1ৰ পৰা 10লৈ স্থান পোৱা দীৰ্ঘতম দলংবিলাকৰ নাম ক'লে ভিডিঅ'টো চাই আপোনালোক কেনেকুৱা লাগিলে লাইক আৰু কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটো যদি প্ৰথমে ছাবস্ক্ৰাইব কৰিব লাগিব নাপাৰিব। পুনৰ নতুন টপিক পোৱাৰ কাৰণে আজিলৈ ইমানেই। ধন্যবাদ। জয়